Hello guys, welcome and welcome back to my YouTube channel. মই পম্পি আৰু মোৰ চেনেলৰ আনটো ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সো আজি এতিয়া বাজিলে 4টা আৰু আমি আহিলোঁ ৰয়িঙলৈ। ৰয়িঙলৈ ওলাই আহিলোঁ যেহেতু আজি আমাৰ দোকানবিলাক সব বন্ধ আছিলে। সেইটো কাৰণে ভাবিলোঁ অকণমান ৰয়িং ফুৰি আহোঁ আৰু বহুত দিন ৰয়িং ফুৰিবলৈ অহাও নাই। সেই গতিকে ভাবিলোঁ পিছবেলা অকণমান ওলাই যাওঁ। সো আহিছে ভাগিন বা আৰু ৰূপম আমি 4টা আহিছোঁ। সো আহি মেলি আমি কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাম। জাষ্ট আহি এতিয়া পালোহি। সো চাই থাকিবতো ভিডিঅ'টো লাষ্টলৈকে। এতিয়া আমি এইফালে তললৈ নামি গৈ আছোঁ। একেবাৰে সেই ইয়াত পানী সোঁত বৈ আছে তালৈকে যাম। সো গা ধুবৰ কাৰণে কাপোৰ আমি লৈ আহিছোঁ চবেই। চাই লওকচোন প্ৰথমতে কেনেকুৱা হয়, সোঁত বেছি আছে নে কমে আছে। যদি মানে কম থাকে তেতিয়াহ'লে নিশ্চয় গা ধুম। আৰু য'তে মানে অকণমান কম থাকিব তাতে ধুব লাগিব। আৰু ইফালে ভাগিন আছে, আগত ৰূপম গৈ আছে আৰু সেই পিছফালে আহি আছে বাইদেউ দেই। দেখি পোৱাই নাই, এইখন ব্ৰিজখন অকণমান দেখাই দিছোঁ আপোনালোকক। কি গা ধুবা? কাপোৰ চাপোৰ লৈ মেলি মই কাপোৰ লৈ আহিছোঁ। ইয়াত দেখিছে কাপোৰ লৈ আহিছোঁ। মোৰ কাপোৰকেইটা ইয়াতে আছে, বেগতে আছে মোৰ কাপোৰ। গা ধুবলৈ যাওঁ। কিমান কিলোমিটাৰ? 30 কিলোমিটাৰ। আমাৰ তাৰ পৰা চাপাখোৱাৰ পৰা মানে 30 কিলোমিটাৰ হয় ৰয়িঙলৈকে। আৰু এতিয়া পিছবেলা সময়তে আহিলোঁ গা ধুবৰ কাৰণে, যিহেতু পিছবেলা সময়ত অকণমান মানুহো থাকে আৰু ভালো লাগে। দিনতো ইমান ৰ'দ আছিলে, খাই বৈ অকণমান মানে জিৰালোঁ। যদি সিহঁতি সেই তাত পালেগৈ। ময়ো এয়া নদীৰ ওচৰত, আপোনালোকে চাগে মাতটো শুনিছে, একদম ঘৰ ভৰাই আছে সেই পানী নদী। আৰু বাইদেউহঁতে সেইফালে গৈছে, বাইদেউ এইটো ভাগিন আৰু বাইদেউ গৈছে আগলৈ। বহুত ডাঙৰ শিল এটা আছে তাতে তালৈ গৈছে নদীত। আৰু আমি ইয়াতে অকণমান ৰৈ দিছোঁ। ৰূপমো পালেগৈ তাত এইটো, আৰু মই ইয়াতে ৰৈ দিছোঁ। আচলতে এডোখৰ আহি বহুত ভাগৰ লাগে, এতিয়া গৰম হৈ গ'ল। ভাবিছোঁ এইডোখৰতে অকণমান ঠাইডোখৰ আছে সাঁতুৰিব পৰা, মানে গা ধুবলৈ পৰা অকণমান ঠাই আছে, কিন্তু তাতে মানুহ আছে, বেলেগ মানুহ আছে। সেইটো কাৰণে আমি অকণমান ইয়াত ৰৈ দিছোঁ। আৰু ভাগৰো লাগি গ'ল বহুত। আচলতে এইবোৰ দেখিছেনে, পানী একদম এয়াৰ, এইবোৰ মানে চব পানীয়ে আছিলে। এতিয়াও মানে পূৰা জেগা নিচিনা হৈ আছে, গোটেই পানী হৈ আছিলে। এতিয়া শুকালে আৰু শুকোৱাৰ পাছতে এতিয়া ইমানখিনি আৰু কাৰেণ্ট, পানীখিনি কিন্তু বহুত কাৰেণ্ট আছে। কেনেকুৱা ভাল লাগিছে? এডোখৰ আহোঁতে ইমান গৰম উঠিলে বা, এডোখৰ পূৰা গৰম উঠিছে। যিহেতু আমি আহি এতিয়া তলত পালোহিয়ে আৰু সিহঁতে চবে নদীৰ ওচৰলৈ গৈছে। আৰু আপোনালোকক ভাবিলোঁ প্ৰাকৃতিক পৰিৱেশটো অকণমান দেখাই দিওঁ। সঁচাকৈ ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো ইমানেই ধুনীয়া, চাৰিওফালে সেউজীয়া আৰু পাহাৰটো চাওকচোন বাৰু একেবাৰে কাষতে লাগি আছে। আৰু আজি অলপ ডাৱৰে ঢাকি ৰাখিছে পাহাৰটো, চাওক একেবাৰে কাষতে আছে। আচলতে পাহাৰৰ মাজতে বগাই আছোঁ আৰু এনেকুৱা এডোখৰ ঠাইত বহুত ৰিফ্ৰেছিং ফিল কৰোঁ। চেণ্ডেল খুলি ল'লোঁ আৰু অকণমান ফটো চটো তোলা হৈ গ'ল এইফালে। তাৰপিছত অলপ এইফালে আহিছোঁ। ইয়াত অকণমান পানীৰ সোঁতটো অলপ কম আছে, তালৈকে আহিছোঁ। আৰু গোটেইখিনি ইয়াতে আছে, সিহঁতি ফটো চটো তুলি আছে। ভৰিকেইটা এবাৰ তিতিলে, তাৰপিছত আকৌ চেণ্ডেলটো পিন্ধিবলৈ মন নাযায় আৰু গোটেই বালি হৈ আছিলে। সেইটো কাৰণে পানীটো অকণমান ফটো তুলিলোঁ যে, সেইটো কাৰণে চেণ্ডেলটো খুলি ল'লোঁ। আৰু ইয়াতে পালোহি, এতিয়া বহুত ভাগৰ লাগিছে। গাইছ, এতিয়া আমি চবেই ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু আমি এতিয়া ইয়াত নামিব লৈছোঁ। এইফালে গা ধুই আছে ৰূপমাই, আৰু এইফালে ৰূপমাই বহি আছে। চ' গা ধুই লওঁ, এতিয়া চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু এইফালে ভাগিনে সাঁতুৰি আছে। ভাগিন এইটো একদম দহলৈ নাযাব দে, এইখিনিতে মুখতে পানী অলপ ছিটিয়াচোন এইফালে, এনেকৈ কি ব্ৰিজ হয়
এখন দেওপানী দেওপানী ব্ৰিজত আমি ইয়াত 30 কিলোমিটাৰ ঘৰৰ পৰা আহি কিনে সেইখন ঘৰৰ পৰা 30 কিলোমিটাৰ গা ধুব আহিছে আহিব আপোনালোকে ভাল ধুনীয়া হ'ব ৰাখিছোঁ গা ধুই লওঁ পাছত লগ পাম সেয়া গোটেইকেইটাই আমি অলপ মানে সাঁতুৰিছোঁ কিন্তু সাঁতুৰিব হ'লে এটাও নাজানো একেবাৰে বামত মানে গা ধোৱা নিচিনা আৰু গা ধুৱাই বুলি ক'ব পাৰি আৰু বালি গোটেইখিনি ওচৰতে এইফালে ভাগিন বাই মই আৰু ৰূপমেতো পূৰা চেম্পু টেম্পু লৈ আহিছে ঘৰৰ পৰা গা ধুবৰ কাৰণে আৰু আমি বেছি দেৰি নাসাঁতোৰো অলপ যিহেতু বেছি সাঁতুৰিলে মানে বেছি গা ধুলে মানে ঠাণ্ডা নদীৰ পানী হয় ন গা বেয়াও হ'ব পাৰে সেইটো কাৰণে অলপ সাঁতুৰি আমি যাবগৈ লাগিব আৰু পানীৰ কাৰেণ্টটো চাওকচোন বাৰু কিমান বেছি একেবাৰে বামতে আমি গোটেইখিনি মানে সাঁতুৰি আছোঁ গা ধুই চবেই ওপৰত উঠিলে আৰু মই অকণমান ইয়াতে মানে খেলিছোঁ আৰু সিহঁতি কাপোৰ সলাইছে তাৰপৰা ধুই হৈ গ'ল চবেই কাপোৰ চাপোৰ সলাইছে আৰু ময়ো কাপোৰখিনি সলাই লওঁ তাৰপিছত গোটেই মুখখনে তিয়াই দিলে কাপোৰ সলাই লওঁ তাৰপিছত লগ পাই চব এয়া হৈছে ভাগিন আৰু ভাগিনে কেক ভাগ কৰি আছে দেই ইফালে বাইদেউকো দিলে মোকো দিলে আৰু ইফালে মামাকক দিব গৈছে আমাৰ সাঁতুৰি বাতুৰি শেষ হৈ গ'ল খায়ো শেষ হ'ল কেক লাগি আছে নে মুখত নাই ন তো এতিয়া যাওঁ ডাইৰেক্ট দলঙত এইখন দলঙত এতিয়া ওপৰলৈ উঠি আহিলোঁ আৰু এখন দোকান আছে ঝাল চানা পোৱা যায় চ' ইয়াতে খাব লাগিব এতিয়া কিবা এটা আৰু এইফালে ভাগিন আৰু বাইদেউ খাই আছে ফুচকা দেই একদম মজা চাৰিওফালে এবাৰ দেখাই দিছোঁ এইফালে ৰূপমে বইল কণী খাই আছে আৰু সৰু এখন দোকান আছিলে ফুচকা আৰু তাতে কিবা কিবি পায় আৰু সন্ধিয়াৰ সময়ত যিহেতু মানুহবোৰ গোটেই ওলাই আহিছে আৰু এইফালে গাড়ীয়ে গাড়ী হৈ আছে সেই আগতে হয় দেওপানী দলংখন সেই গাইজ এতিয়া আমি ফুচকা খাই মেলি আহি গ'লোঁ আৰু অকণমান সেই দলঙত দেওপানী ব্ৰিজখনত অকণমান খোজকাঢ়িছোঁ আৰু এয়া সন্ধিয়াৰ মানে 6টাই বাজিলে এতিয়া সন্ধিয়াৰ পৰিৱেশ কিমান মানুহ এইফালে গোটেই মানে দলংখন ইপাৰৰ পৰা সিপাৰলৈকে মানে মানুহ আচলতে কি হয় মানুহবোৰ গধূলি সময়তহে সন্ধিয়া সময়ত ওলাই আহে যে সেইটো কাৰণে মানুহ বহুত বেছি ইয়াতে আৰু আমি চানা লৈ আহিছোঁ জাল চানা ইয়াতে খাম আৰু গোটেইকেইটাই মিলি সন্ধিয়াৰ সময়ত আপোনালোকক দেওপানী দলংখনৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আৰু প্ৰাকৃতিক পৰিৱেশটো চাওকচোন পাহাৰখন ইমানেই ধুনীয়া লাগিছে কেমেৰাত যিমান আপোনালোকে ধুনীয়া দেখিছে তাতকৈ দুগুণ মানে ৰিয়েলি অৰিজিনেল ধুনীয়া লাগিছে
আৰু এইফালে সিহঁতি ঝাল চানা খাবলৈ ষ্টাৰ্ট দিলে, মই বাকী আছোঁ। চ' খাই লওঁ এতিয়া। আৰু এতিয়া ঘূৰি মেলি হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰলৈ। যিহেতু আধা হৈছে আৰু ঘৰ পাওঁতেও লাগিব আধা ঘণ্টা সময়। সন্ধিয়া এতিয়া আমি ঘূৰি গৈ আছোঁ ঘৰলৈ আৰু ভাবিলোঁ আপোনালোকক ৰয়িং টাউনখন অকণমান ৰাস্তাৰ পৰাই দেখাই দিছোঁ। আচলতে ইমান ধুনীয়া লাগিছে পৰিৱেশটো, একেবাৰে মানে আন্ধাৰো নহয় আৰু দিনো নহয় বুলি ক'ব লাগিব। লাইটবিলাক মানে জ্বলোৱা ষ্টাৰ্ট কৰিছে আৰু এইফালে যে দেখিছে অটো ষ্টেণ্ডবিলাক ইমান ধুনীয়াকৈ মানে ছাইডত থোৱা আছে ডিচিপ্লিনলি, সঁচাকৈ বহুত ভাল লাগিছে। আমাৰ অসমত পিছে এনেকৈ প্ৰায় মানে গাড়ী ষ্টেণ্ডতবিলাক তেনেকৈ থোৱা নহয়, মই দেখাই নাই, খুব কমেই দেখিছোঁ। কিন্তু ইয়াতে মানে ইমান ধুনীয়া লাগিছে, সঁচাকৈ ডিচিপ্লিন আছে এটা, সেইটো বেছি ভাল লাগিছে। চ' এতিয়া আমি গৈ থাকোঁ। আজি ব্লগটো আপোনালোকে কেনেকুৱা লাগিলে জনাব আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।